ন্যাশনাল পার্টি জানে এই ইউপিপিএল মানে কি এইটো তো রাষ্ট্রের একটা কিবা পার্টি হয় আমার অসমত হয় আমার ইন্ডিয়ার পার্টি নয় আমার কিছু নয় জানে এইটো রাষ্ট্রতে আছে এনেকুৱা পলিটিক্যাল পার্টি বৰ্তমানৰ CM আক্ৰমা মহিলাই কৈছে ইউপিপিএল দল ৰাছিয়াৰ দল কি ক'ব তেখেততো এইবিলাকে কৈ থাকে তেনেকুৱা কৈয়ে তেখেতে ভাল পায় টুলুঙা মন্তব্য কৰা যি টি কথা কোৱা সেইটোৱে তেখেতৰ কেৰেক্টাৰ হয় এইটোতো চেঞ্জ কৰা নাই বৰ্তমানৰ CM আক্ৰমা মহিলাই কৈছে ইউপিপিএল দল ৰাছিয়াৰ দল কি ক'ব তেখেততো এইবিলাকে কৈ থাকে তেনেকুৱা কৈয়ে তেখেতে ভাল পায় টুলুঙা মন্তব্য কৰা যি টি কথা কোৱা সেইটোৱে তেখেতৰ কেৰেক্টাৰ হয় এইটোতো চেঞ্জ কৰা নাই এইটোৰ দ্বাৰা আমাৰ একো লাভো নহয় এইটোৰ দ্বাৰা আমাৰ একো লজো নহয় এইটো সমাজৰো একো লাভো নহয় লজো নহয় তেখেতক তেনেকুৱা ব্যক্তি বুলি জানে আৰু চবে আৰু দেখা গৈছে যে যিহেতু এপছুৱে ইতিমধ্যে এটা ডিমাণ্ড লৈ যে বিটিআৰ চুক্তি পুংখানুপুংখভাৱে ৰূপায়ণ হ'ব লাগে বুলি আন্দোলন কৰিছে বা প্ৰতিবাদ কৰিছে তেনে ক্ষেত্ৰত তেখেতে কৈছে যে যিসকলে বিটিআৰ চুক্তি কৰিছে তেখেতসকলে এইবিলাক কৰক আমি কৰিবলৈ নাই এই কিন্তু এটা দায়িত্বহীন মানুহৰ বক্তব্য দায়িত্বহীন মানুহে তেনেকা কথা কয় এতিয়া BSc চুক্তি হৈছে BTC চুক্তি হৈছে BTR চুক্তি হৈছে বা আমাৰ কাৰণে বা এই অঞ্চলৰ কাৰণে কিবা এটা হৈছে এইটো সকলো কাম এইটো খলাক ল'ব লাগে বা এইটো ওয়েলকাম কৰিব লাগে বা ইয়াৰ ইমপ্লিমেন্টেশনৰ কাৰণে সবে কাম কৰিব লাগে যদি এইটো কোনবা ইগনোৰ কৰিছে এইটো দায়িত্বহীন মানুহৰে কথা